এসময়ত এখন গাঁৱত এটা খুব মৰম লগা ল'ৰা আছিলে। ল'ৰাটোৰ বয়স প্ৰায় 12-13 বছৰমান হ'ব। ল'ৰাটোৰ যেতিয়া পৰীক্ষা শেষ হয় সি ককাকৰ ওচৰলৈ ঢাপলি মেলে। ককাকৰ লগত থাকি সময়বিলাক পাৰ কৰি সি খুব আনন্দ পায়। ককাকেও নাতিয়েকক পাই আনন্দত আত্মহাৰা হৈ উঠে। ককাক আৰু নাতিয়েকৰ যিহে কথা, সাধু কথাৰ পৰা শুৱনি কোঠালৈকে একেলগে থাকে আৰু লগ এৰা এৰি নহয়। তেওঁলোকে খোৱা বোৱা সকলোখিনি একেলগেই ককাকৰ লগতে সি খুব ভাল পায় মানে থাকি। এদিন এনেদৰে কথা পাতি থাকোঁতে হঠাতে এটা ককাকক প্ৰশ্ন কৰিলে, ককা, এই যে ডাঙৰ মানুহ বুলি শুনি থাকোঁ, এই যে ডাঙৰ মানুহ হয়, এই যে ডাঙৰ মানুহ হোৱাৰ কিবা সহজ উপায় আছে নেকি? ময়ো ডাঙৰ মানুহ হ'ব বিচাৰোঁ। তেতিয়া ককাকে হাঁহি এটা মাৰি নাতিয়েকৰ ফালে চালে আৰু উত্তৰ দিলে, মই জানো কেনেকৈ ডাঙৰ মানুহ হয়, কিন্তু তাৰ আগতে আমি এটা কাম কৰিব লাগিব। তেতিয়া ল'ৰাটোৱে সুধিলে, কি কাম ককা? তেতিয়া ককাকে উত্তৰ দিলে, আমি এঠাইৰ পৰা আহিব লাগিব। তেতিয়া নাতিয়েকে ক'লে, এতিয়াই যাবানে? কৈছে, ব'লা। তেতিয়া ককাক আৰু নাতিয়েক দুয়ো হাতত ধৰাধৰিকৈ এঠাইলৈ ওলাই গ'ল। আৰু সেই য'ত গ'ল মানে সেই জেগাখিনিতে এখন ধুনীয়া নাৰ্চাৰী আছিলে। সেই নাৰ্চাৰীৰ পৰা দুটা ফুলৰ পুলি কিনি লৈ আহিলে। এটা ফুলৰ পুলি তেওঁলোকে বাৰীত ৰুই থলে আৰু এটা ফুলৰ পুলি ভিতৰত সজাই থলে। তেতিয়া ককাকে ল'ৰাটোক সুধিলে, এই যে দুটা ফুলৰ পুলি কিনি আনিলোঁ, ইয়াৰ ভিতৰত কোনটো বাৰু বেছি সোনকালে ডাঙৰ হ'ব, তুমি ক'ব পাৰিবানে? তেতিয়া নাতিয়েকে উত্তৰ দিলে, হয় ককা, এই যে আমি ভিতৰত যিটো পুলি থৈছোঁ সেইটো পুলি সোনকালে ডাঙৰ হ'ব, কাৰণ সেই পুলিটোত ৰ'দ বৰষুণ, গৰু ছাগলী বা কোনো একো মানুহেও তাক অনিষ্ট কৰিব নোৱাৰে। আৰু বাহিৰত যে যিটো পুলি তুমি থৈছা সেইটো গৰু ছাগলী, কুকুৰ মেকুৰী বা বিভিন্ন দুষ্ট মানুহে তাক উঘালিও পেলাব পাৰে, তাৰ বহুত সমস্যা আহিব। কিন্তু ভিতৰত থকা পুলিটোৰ একোৱেই সমস্যা নাই, সি খুব ধুনীয়াকৈ ছেফটি হৈ থাকিব ভিতৰত, তেনেকৈ ক'লে। তেতিয়া ককাকে ক'লে, বাৰু এতিয়া আৰু তোমাক বেছি বহলাই নকওঁ, তুমি যেতিয়া মোৰ ওচৰলৈ আকৌ দ্বিতীয়বাৰৰ কাৰণে আহিবা তেতিয়া মই তোমাক সকলোখিনি কথা ক'ম। আৰু তুমি যে মোক এই প্ৰশ্নটো সুধিছিলা, এই প্ৰশ্নটোৰ সকলোখিনি কথা মই তেতিয়াহে বুজাই ক'ম, এতিয়া তোমাক আৰু মই একো নকওঁ। তেনেকৈ দিনবিলাক পাৰ হৈ গুচি গ'ল। প্ৰায় 2 বছৰৰ পিছত যেতিয়া নাতিয়েক আকৌ আহিল ককাকৰ ওচৰলৈ, তেতিয়া নাতিয়েকে অলপ সময় ৰৈ ককাকক সেই প্ৰশ্নটো সুধিলে, ককা, যোৱাবাৰ আহোঁতে যে মই তোমাক এটা প্ৰশ্ন কৰিছিলোঁ, সেই প্ৰশ্নটো তুমি মোক ভালকৈ বুজাই নকলা, এতিয়া তুমি বুজাই ক'বানে বাৰু? তেতিয়া ককাকে কি কৰিলে, ভিতৰৰ পৰা সেই পুলিটো আৰু বাহিৰত থকা পুলিটো দুইটা একেলগ কৰিলে। তেতিয়া নাতিয়েকক হাতত ধৰি সেই পুলি দুটাৰ ওচৰলৈ লৈ গ'ল আৰু ক'লে যে, এতিয়া চোৱাচোন, তুমি ইয়াত থকা দুইটা পুলিৰ ভিতৰত কোনটো পুলি বেছি ধুনীয়া হ'ল আৰু কোনটো বেছি বাঢ়ি গ'ল? তেতিয়া নাতিয়েকে আচৰিত হ'ল, ভিতৰত থকা পুলিটো একেই নিচিনা হৈ থাকিলে আৰু বাহিৰত থকা পুলিটো যে ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিলে সি ভাবিবই নোৱাৰিলে। মানে এনেকৈও যে বাহিৰত থকা পুলিটো ডাঙৰ হৈ আহিব, কিহৰ কাৰণেনো এনেকুৱা হ'ল তেওঁ মানে ভাবি আছে। তেতিয়া ককাকক ভাবি থাকোঁতে আকৌ ক'লে যে, তুমি মোক বুজাই কোৱাচোন, এই যে বাহিৰত থকা পুলিটো ইমান ধুনীয়াকৈ কিয় ডাঙৰ হৈ গ'ল? তেতিয়া ককাকে ক'লে, এই যে বাহিৰত থকা পুলিটো ই ৰ'দত থওঁতে ৰ'দ পাইছিলে আৰু বৰষুণ আহোঁতে বৰষুণত তিতিছিলে, আৰু গৰু ছাগলীয়েও ইয়াক অনিষ্ট কৰিছিলে, আৰু কিছুমান মানুহে এই গছজোপাৰ পৰা পাত ছিঙি নি বিভিন্ন কামত ব্যৱহাৰো কৰিছিলে। ই যে এই সমস্যাবিলাক পাইছিলে, এই প্ৰথমটো সমস্যা পাওঁতে অকণমান কষ্ট পাইছিলে, দ্বিতীয়টো সমস্যা পাওঁতে অকণমান কষ্ট পাইছিলে, তৃতীয়টো যেতিয়া সমস্যা পাইছিলে সি সমস্যা বুলিয়েই নাভাবিলে। কাৰণ এনেকুৱা সমস্যা মানুহৰ জীৱনলৈও বহুত আহিছে, বহুত গৈছে। প্ৰথমটো সমস্যাই যেতিয়া আমাক আগভেটি ধৰে আমি বহুত কষ্ট পাওঁ, কিন্তু লাহে লাহে যেতিয়া আমাৰ সমস্যাবিলাক আমাৰ মাজৰ পৰা লাহে লাহে বেছিকৈ আহে, তেতিয়া আমি সমস্যাবিলাক অকণমান কমকৈ মানে কষ্ট পোৱা নিচিনা হয়, যাতে সমস্যাবিলাকৰ লগত আমি মিলি যাব পাৰোঁ। তেনেকৈ এই গছপুলিটো এই সমস্যাবিলাকৰ লগত সি মিলি গৈ এনেকুৱাই ষ্ট্ৰং হৈ পৰিলে যে সি এটাই ভাবিলে, মই সোনকালে ডাঙৰ হ'ব লাগে, বেলেগ কথা মোৰ একো নাই, মই যিমানেই সমস্যা পালেও মই ডাঙৰ হ'ব লাগে। কিন্তু ভিতৰত যে যিটো পুলি আছিলে সেই পুলিটোৱে একো সমস্যা বুজিয়ে নাপালে। সি যে বাহিৰত যে ৰ'দ দিছে, বাহিৰত বৰষুণ দিছে, না কোনোবা মানুহে তাৰ পাত ছিঙি নিছে, না কিবা গৰু ছাগলীৰ কিবা সংস্পৰ্শ পালে, সি একোৱেই নাপালে। সি ছেফটিহে হৈ থাকিলে, কিন্তু তাৰ পৰা সি কিন্তু একোৱেই নাপালে।
সেইকাৰণে সি একে ঠাইতেই থাকিলে। কিন্তু এই পুলিটোৱে যেতিয়া যুঁজি সমস্যাৰ লগত যুঁজি যেতিয়া সি আগবাঢ়ি গ'ল, সি আৰু ষ্ট্ৰং হৈ পেলাই সি দুগুণ উৎসাহেৰে সি আগবাঢ়ি গ'ল। তেতিয়াহ'লে আহকচোন, আমি যে কিছুমান সমস্যা পাওঁ, এই সমস্যাবিলাকক যুঁজি থাকোঁতে আমি খুব কষ্ট অনুভৱ কৰোঁ। কিয় জানো আমাৰ মাজলৈ সমস্যাবিলাক আহে? পৃথিৱীত যেন আন কাৰো মানুহৰ মাজত সমস্যা নাই, আমাৰ সমস্যাবিলাককে আমি দেখি থাকোঁ। এই উদাহৰণ এইটোৱেই, এই যে সমস্যাৰ মাজত যেতিয়া আমি আগবাঢ়ি যাম নহয়, আমি বেছি শক্তিশালী হৈ উঠোঁ। এই সমস্যাই আমাক আগবাঢ়ি যোৱাত সহায় কৰে, কাৰণ এটা সমস্যাই আমাক ইমানেই ধুনীয়া শিক্ষা দি থৈ যায় নহয়, আমি এই শিক্ষাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। কাৰণ আমাৰ জীৱনটো আমি যদি একো সমস্যা নোহোৱাকৈ আমি জীয়াই থাকোঁ নহয়, আমাৰ জীৱনটো এটা শূন্য হৈ থাকিব। কাৰণ শূন্যৰ পৰা যেতিয়া আৰম্ভ কৰিম আমাৰ বহুত কষ্ট হ'ব। কিন্তু আমি লাহে লাহে যেতিয়া এই সমস্যাবিলাক নিজৰ লগত খাপ খুৱাই যেতিয়া আমি আগবাঢ়ি যাব পাৰোঁ নহয়, এই সমস্যাই আমাক প্ৰতিটো মুহূৰ্তত মানে প্ৰতিটো ক্ষেত্ৰত, যিকোনো এটা ক্ষেত্ৰত আমি মানুহ জাতিটোৱে আগবাঢ়ি যোৱাত বহুখিনি মানে কৃতকাৰ্য হোৱা নিচিনা লাগে। একো যদি আমি সমস্যাই নাপাওঁ, হঠাৎ এটা সমস্যাই মানুহক ধুমুহাৰ সৃষ্টি কৰি দিয়ে। সেই ধুমুহাই হয়তো বহুতো কিবা ধ্বংস কৰি তৎক্ষণাত নাইকিয়া হৈ যাব পাৰে। কিন্তু আমি যেতিয়া সৰু সৰু সমস্যাবিলাকক আমি নিজৰ লগত খাপ খুৱাই চলিব পাৰিম, তেতিয়া আমি ডাঙৰ সমস্যা আহিলেও সেই সমস্যা যেনেই নালাগিব। এই কাহিনীটোৰ পৰা ইয়াকে বুজোৱা গৈছে যে ভিতৰত থকা গছপুলিটোৱে সমস্যা নোপোৱাৰ কাৰণে সি একোৱেই বুজি নাপালে পৃথিৱীখনৰ কথা। কিন্তু বাহিৰত থকাটোৱে যে সমস্যাৰ পিছত সমস্যা পালে, কিন্তু সেইটোৱে কাৰণে তাক বেছি শক্তিশালী কৰিলে আৰু সি সেই অঞ্চলৰ ভিতৰত খুব ধুনীয়া এটা গছপুলি হৈ জাকত জিলিকি থাকিল, আৰু সকলোৰে চকুত সেই পুলিটোহে পৰে। কিন্তু তেনেকৈ আমি মানুহেও এনেকৈ আগবাঢ়ি যাব লাগিব। এই কাহিনীটোৰ পৰা ইয়াকে বুজোৱা গৈছে। কাহিনীটো যদি আপোনালোকৰ ভাল লাগিছে আৰু ফেচবুকত চাইছে যদি ফ'ল' কৰিব, আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।